মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই মহানন্দ সোণোৱালে তোমালোকক MDS ইংলিছ গ্ৰামাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি তোমালোকক মোৰ ক্লাছত অংশগ্ৰহণ কৰিবৰ বাবে আটাইকে মই তোমালোকৰ মনোযোগ আকৰ্ষণ কৰিছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে শিকাম। Welcome to my YouTube channel MDS English Grammar, and I will teach you present perfect tense today. So I want all of you very attentive in this class. Today I will teach you about present perfect tense. What is present perfect tense? Present perfect tense expresses an action. Present perfect tense expresses an action that has been completed just now. That has just completed. কোনো এটা কাম যদি এইমাত্ৰ শেষ হৈছে এনে ধৰণৰ বুজায়। কোনো এটা কাম যদি এইমাত্ৰ শেষ হৈছে বুজায় তেতিয়াহ'লে তাকে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি ক'ম। মূলতঃ আমি কোনো এটা কাম যদি এইমাত্ৰ শেষ হোৱা বুজায় তাকে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি ক'ম। যেনে অসমীয়াত এটা বাক্য, কোনো এটা কাম এইমাত্ৰ শেষ হোৱা এটা বাক্য, মই ল'লো, মই কলম এটা ল'লো। কলম এটা ল'লো। It is a Assamese বাক্য. This is an Assamese sentence, and if I translate it into English, it will be I have taken a pen. I have taken a pen. এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ। এই কথাষাৰ মই কলম এটা ল'লো, এই কথাষাৰ এইমাত্ৰ শেষ হোৱা যেন লাগিছে। গতিকে আমি মূলতঃ এইমাত্ৰ শেষ হোৱা যেন লগা বাক্যবিলাকক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি ক'ম। যদিও ইয়াৰ পাছত অন্য ধৰণৰ বাক্যৰ প্ৰকাৰ অনুসৰি বা অন্য ধৰণৰ বাক্যকো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি ব্যৱহাৰ কৰিম। অৰ্থাৎ কেনেধৰণৰ বাক্যনো প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হয় তাক আমি কৈ যাম। এতিয়া মই প্ৰথমতে প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰথমৰ পৰাই পঢ়াইছোঁ যেতিয়া তোমালোকক ইয়াৰ গঠনটো শিকাই লৈছোঁ যে এইটো যিটো ছাবজেক্ট, ছাবজেক্টৰ পাছত হেভ বা হেজ বহিব। ছাবজেক্টৰ পাছত হেভ বা হেজ অক্সিলিয়াৰী হিচাপে বহিব। তাৰপিছত মূল যিটো ভাৰ্ব থাকিব সেই ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ আহিব। পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ আহিব। তাৰ পাছতে অবজেক্ট ইত্যাদি আহিব। এতিয়া এইটো এনেকুৱা ধৰণৰ বাক্য হয়। যদি মই এখন চাৰ্ট দিওঁ বাক্যটো এনেকুৱা ধৰণৰ হ'ব। If I here write a chart for you for the present perfect tense, it will be I have taken, we have taken, you have taken, you have taken, you have taken, you have taken, he has taken, he or she has taken, and they have taken. The other day I told you singular number, and this is plural number, first person, second person, and third person. I have taken, we have taken. You have taken, you have taken. He or she has taken, Ram Jodu has taken, it has taken. এনেকুৱা ধৰণৰ বাক্য he has taken, she has taken, and they have taken. For the singular number third person, has. It is used. Here is used has, but first person have both numbers singular and plural, and second person also have. You have, and third person singular number we should use has. And your main verb will be third form, that means past participle form. So your sentence is I have taken a pen. This is present perfect tense. Now when it is used, or present perfect tense, uses of present perfect tense, an action
an action that has been continuity from the past up to the present moment. That has been continuity from the past up to the present moment. Up এই মুহূৰ্তলৈকে মানে তেতিয়াহ'লে আমি তাত then we will use there বা we can use present perfect tense. Suppose that আমি ইয়াত কিন্তু এটা টাইম এক্সপ্ৰেছন এটা দিব লাগিব তেতিয়া কোনো এটা কাম যদি অতীতৰ পৰা এতিয়ালৈকে চলি আহিছে বুজাই তেতিয়াও আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰো but it is always used with a time expression. ইয়াত টাইম এক্সপ্ৰেছন এটা ব্যৱহাৰ হ'ব I have read in this school since 2019. We can write this sentence present perfect tense, but it is always used a time expression. So since 2019, I have written here. I have noted here 2019. Suppose that I have known him for a long time. তুমি এই বাক্যটো দেখিছা যে ইয়াত এটা ভাৰ্ব ব্যৱহাৰ হৈছে মূল ভাৰ্বটো নো ভাৰ্ব আৰু তোমালোকক ইতিমধ্যে শিকোৱা হৈছিল যে নো ভাৰ্বটো এটা নন কনক্লুসিভ ভাৰ্ব বা নন প্ৰগ্ৰেছিভ ভাৰ্ব যি ভাৰ্বটোৰ শেষত আমি আইএনজি যোগ দিব নোৱাৰো অথচ বাক্যটোৱে অতীতৰ পৰা বৰ্তমানলৈকে চলি অহাৰ দৰে কথাষাৰ প্ৰকাশ কৰিছে ই অতীতৰ পৰা বৰ্তমানলৈকে চলি আহিছে গতিকে আমি এই ক্ষেত্ৰত যেহেতু ইয়াক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিব নোৱাৰো তোমালোকক মই অলপ পাছত কম যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স কেনেকুৱা ধৰণৰ হয় যি ভাৰ্বৰ কাম অতীততে আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজায় তাকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স বোলে কিন্তু এনেকুৱা নো ভাৰ্ব থকা বা আন্ডাৰষ্টেণ্ড নটিচ লভ ডিজায়াৰ এনেকুৱা ভাৰ্ব থকা বাক্যবিলাক যদি প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হ'বলগীয়া হয় তেতিয়া কিন্তু আমি ইয়াক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ নকৰি প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিম যেনেদৰে তোমালোকক কোৱা হৈছিল যে কোনো এটা বাক্য যদি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ হ'বলগীয়া আছে নন কনক্লুসিভ ভাৰ্বৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ হ'বলগীয়া আছে নন কনক্লুসিভ ভাৰ্বৰ তেতিয়া হলে আমি we can use their present indefinite tense. I am seeing a bird হেতু শুদ্ধ নহয় I see a bird হেতু শুদ্ধ হ'ব তেনেদৰে I have been knowing him for a long time হেতু অশুদ্ধ হ'ব that is incorrect but I have known him for a long time that is correct এটো কথা তোমালোকে মনত ৰাখিবা কেতিয়া ইয়াৰ প্ৰয়োগ হয় সেইখিনি কথা কৈ আছিলো যে প্ৰেজেন্ট পাৰফেক্ট টেন্স কেতিয়া প্ৰয়োগ হয় তোমালোকে এটা কথা মন কৰিবা যে কোনো এটা কাম অতীততে ঘটি গ'ল কোনো এটা কাম অতীতত হৈ গ'ল কিন্তু তাৰ ফলাফলটো বৰ্তমানলৈকে আছে কোনো এটা কাম অতীততে হৈ গ'ল কিন্তু তাৰ ফলাফল বৰ্তমানলৈকে আছে এনে ধৰণৰ বাক্য যদি আমি প্ৰকাশ কৰো তেতিয়া হলে আমি তাত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম কোনো এটা কাম অতীততে ঘটি গ'ল কিন্তু তাৰ ফলাফলটো বৰ্তমানলৈকে আছে কথাষাৰ he is not here he has gone to Delhi তুমি চোৱা ইয়াত এটা প্ৰেজেন্ট পাৰফেক্ট টেন্স আছে he has gone to Delhi এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এতিয়া চোৱা তুমি যে তেওঁ কেতিয়া গ'ল হেতু আমি ইয়াত উল্লেখ কৰা নাই গতিকে যদি আমি হেতু উল্লেখ নকৰো তেতিয়া হলে আমি তথাপিও কেতিয়া গ'ল বহু দিনৰ আগতেও যাব পাৰে গতিকে অতীততে ঘটি গ'ল এই কামটো দিল্লীলৈ যোৱাৰ কামটো
কিন্তু বৰ্তমানে প্ৰকাশ কৰিব লাগিব কাৰণ তাৰ ফলাফলটো এতিয়ালৈকে আছে তাৰ মানে কি তেওঁ ইয়াত নাই হি ইজ নট হিয়াৰ সো গতিকে হি ইজ ইফ হি ইজ নট হিয়াৰ তেতিয়ালে কথাষাৰ আমি তেওঁ কলৈ গ'ল সেই বাক্যটো প্ৰকাশ কৰিবৰ কাৰণে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম ইয়াত হি হেজ গন টু দিল্লী এই কথাষাৰ মনত ৰাখিবা আৰু এটা কথা তোমালোকে চোৱা যে এই টেন্সটোত adverb of past time অর্থাৎ yesterday last month last year a second ago আদি কিন্তু ব্যৱহাৰ নহয় adverb of past time বা adverbial of past times are not used in present perfect tense যদি আমি সেই বাক্যটো লিখিবলগীয়া হয় তেতিয়াহ'লে ইয়াক আমি yesterday যদি লিখিবলগীয়া হয় তাত যদি আমি উল্লেখ কৰিবলগীয়া হয় তেতিয়াহ'লে আমি কিন্তু ইয়াক past tense ৰে লিখিব লাগিব যেনে ধৰা মই তেওঁক কালি দেখা পাইছিলো মই তেওঁক কালি I যদি তুমি এনেকে লিখা if you write this sentence I have seen him yesterday লিখা তোমাৰ বাক্যটো কাৰেক্ট নহয় তোমাৰ বাক্যটো শুদ্ধ নহয় কাৰণ ইয়াত এই যে এডভাৰ্বিয়েল অফ পাষ্ট টাইমটো আছে yesterday আছে এই বাক্যটোৱে কিন্তু এই বাক্যটোৱে শুদ্ধ অৰ্থ প্ৰকাশ কৰিব নোৱাৰিব গতিকে এডভাৰ্বছ অফ পাষ্ট টাইম অৰ্থাৎ এইবিলাক প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হতে ব্যৱহাৰ নহয় কথাষাৰ মনত ৰাখিবা এইবিলাক প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হতে ব্যৱহাৰ নহয় গতিকে এই কথাষাৰ আমি যদি প্ৰকাশ কৰিবলগীয়া হয় তেতিয়াহ'লে তোমাৰ 5 নম্বৰ টেন্সটো তোমালোকে শিকিবা যে এটো past indefinite tense আমি প্ৰকাশ কৰিম কি লিখিম I saw him yesterday তেতিয়া কিন্তু তোমাৰ এই যে যিটো বাক্য সেই বাক্যটো তোমাৰ কাৰেক্ট হ'ব উত্তৰ তোমালোকে বুজি পাইছা যে প্ৰেজেন্ট পাৰফেক্ট টেন্সত এডভাৰ্ব অফ পাষ্ট টাইম ব্যৱহাৰ নহয় অতীততে কোনো এটা ঘটনা ঘটি গ'ল তাৰ ফলাফলটো বৰ্তমানলৈকে থাকিলে তেতিয়াহ'লে আমি কিন্তু কি টেন্স দিম প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম কোনো এটা কাম অতীততে আৰম্ভ হ'ল an action which started in the past time but we are not interested in to time আমি যদি সময়ৰ লগত আমি ইন্টাৰেস্টেড নহওঁ আমি সময়টোৰ লগত যদি ইন্টাৰেস্টেড নহওঁ তো হেতুক ইন্ডিকেট কৰিব কাৰণ টু ইন্ডিকেট এ past action whose time we don't know or we are not so interested beginning time to we are not interested আমি তাক জানিবৰ কাৰণে যদি ইন্টাৰেস্ট নহওঁ তেতিয়া বা আমি যদি তাক জানিবৰ কাৰণে নিবিচাৰো বা নকওঁ তেতিয়াহ'লে কিন্তু আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম যেনে I have seen the Taj Mahal হেতু এটা বাক্য হ'ল কি আমি অতীততে ঘটিলে কিন্তু কেতিয়া কি হ'ল হেতু কথা নাজানো গতিকে চনটো আমি ক'বলৈ ইচ্ছা কৰা নাই তেতিয়াহ'লে আমি কি লিখিম তাত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম গতিকে আমাৰ I have seen the Taj Mahal বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হ'ল তোমালোকে কথাষাৰ ভালদৰে মনত ৰাখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আৰু এটা কথা এই টেন্সটোৰ যোগেদি জানি থোৱা যে কোনো এটা ঘটনা যদি কিছু সময় আগতে ঘটিল যিটো সময়ত ঘটিল সেই সময়ছোৱা যদি পিৰিয়ড অফ টাইমটো তাৰ যিটো ডিউৰেশ্যন যিটো ব্যাপকতা সেই ব্যাপকতাটো যদি পাৰ হৈ নাযায় তেতিয়াহ'লে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম মই এষাৰ উদাহৰণ দিলে তোমালোকে কথাষাৰ ভালদৰে বুজিব পাৰিবা যে এতিয়া দিনৰ 11টা বাজিছে মই ধৰি ললো 11টা বাজিছে 3 ঘণ্টাৰ আগতে মই তেওঁক এজন মানুহক দেখা পাইছিলো 3 ঘণ্টাৰ আগতে অৰ্থাৎ মই তেওঁক 8 বজাত মই আজি তেওঁক 8 বজাত ৰাতিপুৱা 8টা বজাত দেখা পাইছিলো আৰু এতিয়া টাইমটো হৈছে কেইটা বাজিছে 11টা বাজিছে আৰু ইয়াৰ যিটো আমাৰ ব্যাপকতা সময় অৰ্থাৎ যিটো আমাৰ সময় এই সময়টোকে আমি গোটেই সময়ছোৱাক কি বুলি কওঁ আমি মৰ্নিং বুলি কওঁ আমি ইয়াৰ আগলৈ আছে ইয়াৰ পাছলৈ আৰু 1 ঘণ্টা আছে মৰ্নিঙৰ নহয় জানো গতিকে এই মৰ্নিং টাইমটো যদি আমি
এই মৰ্নিং টাইম অৰ্থাৎ এই মৰ্নিং ব্যাপকতা সময় এই মৰ্নিংটো যদি ডিউৰেশ্যন মৰ্নিংটো যদি পাৰ হৈ নাযায় তেতিয়া আমি কথাষাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিম তোমালোকৰ কথাষাৰ স্পষ্ট হ'বৰ কাৰণে কৈছোঁ মই এজন মানুহক দেখিলোঁ যে তেওঁক মই আজি ৰাতিপুৱা 8 বজাতে দেখিলোঁ মই তেওঁক আজি ৰাতিপুৱা 8 বজাতেই দেখিলোঁ এই ৰাতিপুৱাৰ 8 বজাতেই দেখিলোঁ I have seen him this morning. কিন্তু মই দেখাৰ এতিয়া 3 ঘণ্টা পাৰ হৈ গৈছে এতিয়া 11টা বাজিছে ধৰা এতিয়া 3 ঘণ্টা পাৰ হৈ গৈছে গতিকে 3 ঘণ্টাটো অতীত হৈ গ'ল মই তোমালোকক কৈছিলোঁ যে এডভাৰ্বছ অফ পাষ্ট টাইম ব্যৱহাৰ নহয় 3 ঘণ্টাৰ আগতে 1 ছেকেণ্ডৰ আগতে বুলি ক'লেও 1 ছেকেণ্ড এগো বুলি ক'লেও প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিব নোৱাৰা কিন্তু ইয়াত সময়টো উল্লেখ নাই 8টা বজাতে দেখা 9টা বজাতে দেখা সময়টো উল্লেখ নাই কিন্তু ইয়াৰ যিটো ব্যাপক সময় সেই সময়টো আমি উপলব্ধি কৰি আছোঁ এতিয়াও ৰাতিপুৱাটো বাকী আছেগৈ টাইমটো পাছ হ'বৰ কাৰণে এতিয়া 11টা বাজিছে আৰু 1 ঘণ্টা বাকী আছে গতিকে তেনেকুৱা ধৰণৰ বাক্য আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সে ব্যৱহাৰ কৰিম কথাষাৰ নিশ্চয় বুজি পাইছা I have seen him this morning গতিকে this morning this year this century এনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কেনেকুৱা ধৰণৰ জাষ্ট বা জাষ্ট নাও থাকিব পাৰে জাষ্ট বা জাষ্ট নাও থাকিব পাৰে yet থাকিব পাৰে অলৰেডি লেটলি এভাৰ নেভাৰ এনেকুৱা ধৰণৰ থাকিব পাৰে গতিকে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত তেনেকুৱাকৈ আমি বাক্য গঠন কৰিব লাগিব মই তেওঁক এইমাত্ৰ দেখিলোঁ যদি কৰোঁ এই বাক্যটোকে ল'লোঁ I have seen him just now এনেদৰে লিখিব পাৰোঁ বা অলপতে দেখিলোঁ মই তেওঁক আমি বাক্যটো এনেদৰে লিখিব পাৰোঁ I have just seen him I have just seen him এনেকুৱা ধৰণেও আমি এইটো লিখিব পাৰোঁ এটা কথা যে কাম গো এনেধৰণৰ ভাৰ্বৰ লগত কেতিয়াবা আমি হেভ হেজ ভাৰ্বটো নিদি বি ভাৰ্ব এম ইজ আৰ বি ভাৰ্বটো দিব পাৰোঁ যেনেদৰে আমি বি ভাৰ্ব এটা ল'লোঁ The bus has gone এই বাক্যটো আমি লিখিব পাৰোঁ এনেধৰণেৰে The bus is gone He has come এই বাক্যটো লিখিব পাৰোঁ আমি এনেধৰণেৰে He is come এই কামটো ভাৰ্ব 3 হৈছে কাম কেম কম একেটাই হৈ আছে একেটাই নহয় ভাৰ্ব 3 অৰ্থাৎ ই প্ৰেজেণ্ট ফৰ্ম নহয় দিছ ইজ নট প্ৰেজেণ্ট ফৰ্ম ইট ইজ থাৰ্ড ফৰ্ম অফ দ্য ভাৰ্ব ফাৰ্ষ্ট পাৰ্টিচিপল ফৰ্ম গো এণ্ড গান হৈছে গতিকে দি বাছ হেজ গান দি বাছ ইজ গান হি হেজ কাম হি ইজ কাম আমাৰ একে অৰ্থ প্ৰকাশ কৰিব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে তোমালোকক ইমানখিনিলৈকে ক'লোঁ আমি এই প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ যেতিয়া আমি নিগেটিভ শব্দ এটা দিওঁ নিগেটিভমূলক বাক্য এটা যদি লিখিবলৈ বিচাৰোঁ অসমীয়াত ধৰক মই কিতাপখন লোৱা নাই মই কিতাপখন নল'লোঁ মই কিতাপখন লোৱা নাই এই মুহূৰ্তত কাম এটা হৈছে কি মই নোলোৱা কামটো এই মুহূৰ্তত শেষ হোৱাৰ দৰে হৈছে কথাটো অৰ্থাৎ মই এতিয়ালৈকে লোৱা নাই গতিকে এইটো হ'ব কেনেকুৱা ধৰণৰ বাক্য I have not taken the book I have not taken the book অৰ্থাৎ মই তোমালোকক এই বাক্যটো দিয়াৰ মূল কথাষাৰ হ'ল কি আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত যেতিয়া নিগেটিভ কৰিম তেতিয়া হেভ আৰু হেজৰ পাছত কি লাগিব নট লাগিব আৰু যদি মই এটা বাক্য মই কিতাপখন ল'লোনে যদি if we want to turn a sentence into an interrogative form then the auxiliary verb have or has তুমি প্ৰথমতে লিখিবা
have you done your homework? Have you done your homework? This is an interrogative sentence of present perfect tense. গতিকে I have not taken the book. This is negative sentence. গতিকে negative sentenceৰ কাৰণে আমি have বা hasৰ পাছত not দিলোঁ আৰু interrogative sentenceৰ কাৰণে have বা hasটো আমি subjectৰ আগলৈ আনিম। auxiliary verbটো যেটো বহিছে ইয়াত have to ব্যৱহাৰ হৈছে এটো আমি আগলৈ আনিম। গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে আৰু কিছু ক'বলৈ বাকি আছে। আজি সময়ৰ অভাৱৰ বাবে মই তোমালোকক পুনৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স শিকোৱাৰ আগত কিছু কথা ব্যক্ত কৰিম। ইয়াৰ কেইটামান আৰু উদাহৰণ আছে, সেইখিনি কথা মই খুব কম সময়ৰ ভিতৰতে তোমালোকক দিবলৈ চেষ্টা কৰিম। আজিলৈ মই ক্লাছটো সামৰিবলৈ বিচাৰিছোঁ। তোমালোকে এইখিনি ভালদৰে পঢ়িবা, চাৰ্টখন মনত ৰাখিবা। যিখন চাৰ্ট দিয়া হ'ল আই হেভ টেকেন, উই হেভ টেকেন, তোমালোকে সেইখিনিকে লৈ কিছুমান সৰু সৰু বাক্য গঠন কৰিবলৈ শিকিবা। তাৰপাছত অলপ ডাঙৰলৈ সেইবিলাক লৈ যাবা, তেতিয়া তোমাৰ অভ্যাসটো হ'ব আৰু বৰ বিশেষ টান নহয় যেন লাগে। আৰু তোমালোকে যিকেইটা প্ৰয়োগৰ কথা ক'লোঁ সেই প্ৰয়োগকেইটা মনত ৰাখিবা। তোমালোকৰ গ্ৰামাৰ বুকখন তুমি পঢ়ি থাকিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চেনেলটো চাই কেনে পাইছা তাক কমেণ্ট কৰি জনাবা। কিবা বুজি নাপালে কথাষাৰ সুধিবলৈ মই আটাইকে অনুৰোধ জনাইছোঁ। আৰু যদি চেনেলটো তোমালোকে ভাল পাইছা লাইক কৰিবা, ইয়াক ছাবস্ক্ৰাইব কৰিবা, তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত ইয়াক শ্বেয়াৰ কৰিবা। আৰু আগন্তুক যি পৰীক্ষা আহিবলগীয়া আছে সেই পৰীক্ষাত মই টেন্সৰ কাৰেক্ট টেন্সৰ বিষয়ে শিকাম বা ট্ৰান্সলেশ্যন বা অন্য ধৰণৰ যিবিলাক আছে আমাৰ টেন্সৰ লগত সম্পৰ্ক থকাই হওক নথকাই হওক গ্ৰামাৰ বাকীখিনি শিকাবলৈ চেষ্টা কৰিম। আজিলৈ সামৰিছোঁ। নমস্কাৰ।